উফ, এই ঠাণ্ডাৰ দিনকেইটা যে কোন দিন চেচ পাব। মই ঠাণ্ডাৰ দিন বেয়াই পাওঁ, গৰমৰ দিনে ভাল। গা চা আৰু ধুবা মন নাযায় ডেইলি। কি একলা একলা ফুসফুসাবা লাগছা? এনেও দেখোন 4-5 দিন পাছে পাছে গা ধোৱা, ডেইলি আৰু তুই ক'ত গা ধোৱা? পাৰফিউম মাৰি থাকা দেখোন। আৰু এনেকে যে বহি আছা, অলপমান তো ঘৰৰ কাম চাম কৰবা পাৰা। মা একলা একলা কিমান কৰব হা? ময়ো মাৰ হেল্প কৰি দিম, তুই অলপ কৰবা নৰা? আৰু ঘৰটা কিবা এন্দুৰ মৰা গন্ধাইছে। অ মা, ঘৰত কিবা মৰছে নেকি ইমান বেয়া গোন্ধ ওলাইছে? ঐ শুন না, ঘৰত কিছু গন্ধা নাই। মইয়ে 15 দিনমান হ'ল গা ধোৱা নাই, মোৰে গাটা গোন্ধ ওলাইছে। তেনেহ'লে সদায় বাথৰুমৰ ভিতৰত 2 ঘণ্টা কৰি তুই কি কৰি থাকা? হাত মুখত অলপমান পানী ছিটেহেনে চুলিখিনি ভিজে আহোঁ। ইমান ঠাণ্ডাত আৰু গা ধোৱা যায় নেকি? সেইকাৰণে মই ভাবো গা চা নুধা তথাপি তোৰ গাটা ইমান ভালকে কিয় গন্ধাই? তুই ডেইলি মোৰ পাৰফিউম মাৰা না, সেইকাৰণে মোৰ পাৰফিউম কেইটা গোটেই চেচ পাইছে। মোৰ পাৰফিউম কেইটা চেচ পাইছে তো, সেইকাৰণে তোৰ গাৰ অৰিজিনেল গন্ধ এতিয়া পাবা লাগছো নহয়। তুই 15 দিন হ'ল গায়ে ধোৱা নাই, কি খেচৰা আপিয়ে? তুই ইমানকে ক'বা নালাগে দে, তুইওতো ডেইলি গা নুধা আৰু তুই মোক ক'বা লাগছা নহয়। মোৰ কিবা ইমাৰ্জেঞ্চি কাম থাকিলেহে মই গা নুধাং, তোৰ নিচিনা মই 15 দিন কৰি গা নুধা কৰি নাথাকোতো। তোক কৈ আৰু কি হ'ব? জানুৱাৰী মাহখন যাক দে, ফেব্ৰুৱাৰী মাহতো অলপ গৰম পৰিব নহয়, তেতিয়া একবাৰে গা ধুবি। আৰু এইকেইদিন খবৰদাৰ তুই মোৰ বিচনাত নাথাকবি, তুই গোহালিৰ ঘৰত থাকবি। মইতো নিজে স্বীকাৰ কৰছো না যে মই 15 দিন গা ধোৱা নাই। স্বীকাৰ কৰাৰ পিছতো তুই মোক ইমান গালি পাৰবা লাগছা হা? মানুহ কি ইমান দিন গা নুধা কৰি নাথাকে নেকি হা? মানুহ দেখোন 2 মাহ 3 মাহ কৰি গা নুধা কৰি থাকে। যাৰ ঘৰত পানীৰ ব্যৱস্থা নাই তাহাহে ইমান কেইদিন গা নুধা কৰি থাকে। তোৰ নিচিনা নহয়, আমাৰ ঘৰততো পানীৰ কোনো অভাৱ নাই নহয়। তই যদি আজি গা নুধা, খবৰদাৰ কৈছো ৰুমতে নুসুমাবি। সেইকাৰণে তুই এইকেইদিন স্কুলতো যা নাই, মোৰ বেমাৰ কৰি ঘৰতে ঘুমে থাকা। ইমান ঠাণ্ডাত আৰু স্কুলত যাব পাৰি না? ঘৰতে থাকা নাযায়? ইছ, দুনিয়াখনৰ ঠাণ্ডা যেন তৰে। বৰফ যিগিলা জাগাত পৰে তাৰে মানুহগিলা কেনেকে থাকে তেনেহ'লে? তোৰ যে এইখিনি ঠাণ্ডাই সহ্য নহয়। গৰমৰ দিনটো তোৰ বিৰাট ভাল লাগে, খাটা কাপোৰ পিন্ধি ঘূৰি চুৰি ফুৰবা, তেতিয়া বিৰাট ভাল লাগে নহয়। গৰমৰ দিনে ভাল, যিমান মন যায় সিমান বাৰ গা ধুই থাক, কোনো কথা নাই। আৰু এই ঘৰত থকা টাইমতো যে তুই ইমান ষ্টাইল কৰি মেকআপ চেকআপ কৰি বহি আছা, তোক কাই চাবা আহিব হা? কালটোৰ লগত অলপমান বাহিৰত ফুৰবা যাং ৰ, সেইকাৰণে ষ্টাইল কৰিলোঁ। তোৰ পাৰফিউমগিলা চেজ হৈছে নেকি? যদি আছে অলপমান দি না। তুই দেখোন মোৰ পাৰফিউম কেইটা চেজ কৰছা, ক'ত পাং এতিয়া আৰু পাৰফিউম মাৰা বাদ দি ভাল কৰি গা হাত ধুই কেনে যা ক'ত যাৱা, নহ'লে তোৰ গাৰ গন্ধত আজি কালটো তোৰ লগত ব্ৰেকআপ কৰিব। তইতো সি ব্ৰেকআপ কৰিলিয়ে ভাল পাৱা, তোৰতো বয়ফ্ৰেণ্ড নাই, মোৰ এটা আছে নহয়, তাৰে ওপৰত তোৰ নজৰ। মোৰ চইচ ইমানো বেয়া নহয়, সেনা চলিৰ ওপৰত মোৰ কোনোদিন নজৰ নাযায়। ভাল কথাও কোৱা নাযায়, যি কৰা কৰি থাক। মই জানো মোক আজি বেছি ভাল দেখছে যে, সেইকাৰণে এনেকে কয়। বাহিৰতে যাই ৰখি থাকোঁ, কালটো অহাৰ টাইম হৈছে।